মই আজি পোলাও বনাম আৰু এইফালে চাউল অলপ তিয়াই ল'লোঁ। কাজু বাদাম আৰু গাজৰ, ফ্ৰেঞ্চবিন আৰু লগতে কেঁচা জলকীয়া এটা, ইলাচি, দালচেনি, লং ধুই ল'লোঁ। এইফালে ৰিফাইন আৰু ঘি ল'লোঁ। কুকাৰটো পাতি থৈছোঁ গেছত অলপ গৰম কৰি লৈছোঁ। এইফালে ৰিফাইন অলপ দিলোঁ। আপোনালোকে জোখমতে দিব। আৰু মই এতিয়া এনেকৈ লৰাই দিছোঁ। এতিয়া ঘিউ অলপ দিম এতিয়া। প্ৰথমতে মই গৰম হ'বলৈ দিলোঁ আৰু তেজপাত 3 কিলা লৈছোঁ, দিম এতিয়া। আৰু এতিয়া দালচেনি, লং, ইলাচি দিলোঁ। লাগি যাবলৈ নিদিব, ভালকৈ লৰাব। এতিয়া মই নিমখ আৰু চেনি লৈছোঁ। অকল নিমখ দি বনালেও খাই বেয়া নালাগে। মই চেনি অলপ দি দিছোঁ, অলপ মিঠা লাগিব বুলি। কাৰণ গাজৰ দিলে অলপ মিঠা হয় বস্তুখিনি। এতিয়া মই ভাজি পিনি পানী অলপ দিলোঁ। এতিয়া কুকাৰৰ ঢাকনটো লগাই এটা চিটি মাৰিম। আৰু এইফালে মই পাচলি কাটি থৈছোঁ। কেৰাহীখন অকণমান গৰম কৰিছোঁ। কৰি পিনি মই এতিয়া এইখিনি পিঁয়াজ আৰু মছলা দি ভাজিম। অলপ দেৰি ভাজি এইবিলাক শুকান জলকীয়াও দি দিছোঁ। আৰু মছলাখিনি ঠিক কৰি থৈ দিয়া আছে। এতিয়া মছলাখিনি দি দিম। তাৰপিছত আলু আৰু পাচলিখিনি দি দিছোঁ। ঘৰৰে লোকেল কণী আৰু বইল কৰি এনেকৈ ভাজি ল'লোঁ। আমি ৰাতিপুৱা আহাৰ এনেকৈ যোগাৰ কৰিলোঁ।